নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাইনা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটি সৰু ভিডিঅ'লৈ। ভাবিলোঁ অলপমান ফুৰি আহোঁ, ক'ত যাওঁ কি কৰোঁ দেখাই আছোঁ ব'লক। আজি বতৰটো ইমান ধুনীয়া, বতৰটোৱে আমাক চাথ দিয়া যেন লাগছে আজি। মই আহিছিলোঁ আজি দাৰাগাঁৱত আৰু ফাইনেলি পালোঁ, কিন্তু এইবাৰ টিকট ল'ব লাগিব। ইয়াত টিকট কাউণ্টাৰত টিকট লৈ কিনে যাই আছোঁ ব'লক। বহুত দিন সুবিধা চাই ভাবি ফাইনেলি আজি দাৰাগাঁও পালোঁ। আহি ক'ত যাম বুলি বেছি চিন্তা কৰি থাকিলে কিবা নহয় কিবা অসুবিধা আহিয়ে থাকে। আৰু আজি ফাইনেলি হঠাৎ লোৱা ডিচিশ্যনটোৰ কাৰণে আজি হয়তো এই দাৰাগাঁৱত অহা দিনটো ফাইনেলি আহিল। আপোনাৰ সঁচাকৈ বহুত ভাল লাগে আহি। যাই আহিছে গম পায়েই, আৰু ইয়াত নাহা মানুহ বহুত কম, বিশেষকৈ জুলাই মাহত। এই গৰমত চবেই পানীৰ মজা লৈ আছে খালি। অলপ পিছত মোকো আপোনালোকে এনেকৈ দেখা পাব ৰ'ব, সৰু ডাঙৰ চব। এইবাৰহে শান্তি। দাৰাগাঁৱৰ মজা এই পানীত নামাৰ পিছতহে গম পায়। পানীৰ পৰা এনে লাগে যে নাযাওঁ নেকি, ইয়াতে থাকোঁ, যাবাতো লাগিব। আৰু 1 বছৰৰ কাৰণে দাৰাগাঁৱত টাটা দি কিনে ভাত পানী খাই এতিয়া ঘৰমুৱা হ'লোঁ। you
আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ। জনাবলৈ নাপাহৰিব আপোনালোকে চাই কেনে লাগিল।